নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ টেক মাধুৰ্য ডেকা ইউটিউব চেনেলৰ মাজলৈতে। বন্ধুসকল, হয় থাম্বনেইল আৰু টাইটেল ঠিকে দেখিছে, এটা নতুন আপডেট আহি পৰিছে ইউটিউবৰ ফালৰ পৰা। গতিকে মই জনাই আছোঁ আপডেটটোনো কি, আৰু মোৰ মুখখন অলপমান চেলুৱা মুৰ্গীটোৰ নিচিনা লাগিছে, ব্ৰইলাৰ মুৰ্গীটোৰ নিচিনা। সেইটোৰ কাৰণে একেবাৰে মই ক্ষমা খুজিছোঁ। একো নাই বাৰু, আহি যাব এসপ্তাহ 15 দিনৰ ভিতৰত। সেইটোলৈ নাহাঁহিব। যদি ফেচবুকত চাই আছে হাঁহা ৰিয়েক্ট নিদিব, লাইক এটা বা লাভ ৰিয়েক্ট এটা দিব। আৰু যদি পেজত চাই আছে, আৰু যদি ইউটিউবত চাই আছে তেনে অকল লাইকে দিব, ডিছলাইক নিদিব এইকেইডাল যোৱাৰ কাৰণে। গতিকে এতিয়া আমি আৰম্ভ কৰিছোঁ আজিৰ আপডেটটো হৈছে যে এতিয়ালৈকে আমি অকল যে আমি ভিডিঅ' আপলোড দিওঁ ইউটিউবত, আমি YT ষ্টুডিঅ' ক্ৰমৰ পৰা হয়তো আমি ক্ৰম ব্ৰাউজাৰৰ পৰা ব্ৰাউজ কৰি পেলাই ইউটিউব ভিডিঅ'টো আপলোড কৰোঁ, নহয় পৰা আমি ডাইৰেক্ট ইউটিউবৰ এপৰ পৰাই আমি ভিডিঅ'টো আপলোডিঙত লগাওঁ। কিন্তু এতিয়া আমি ডাইৰেক্টলি আমাৰ যোনটো এপ্লিকেশ্যন হয়, যোনটো এপ হয়, যোনটো আমি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰোঁ YT ষ্টুডিঅ' এপটো, সেই এপটোৰ থ্ৰুদিও আপুনি এতিয়া যোনটো ভিডিঅ' হয় ইউটিউব ভিডিঅ' আপুনি আপলোড কৰিব পাৰিব। চাওক, স্ক্ৰীণত মই দেখাইছোঁ। মই নিজৰ স্ক্ৰীণ ৰেকৰ্ডাৰটো অন কৰি লৈছোঁ আৰু আপোনালোকক স্ক্ৰীণত দেখাইছোঁ। চাওক, এই যোনটো ইউটিউব এপ, মই ইউটিউব এপটো খুলি পেলাই দেখাই আছোঁ। টেক মাধুৰ্য ডেকা যোনটো মানে মোৰ YT ষ্টুডিঅ'টো চেনেলৰ, মই চাওক দেখাইছোঁ। এতিয়া বৰ্তমান 73 ছাবস্ক্ৰাইবাৰ্ছ আছে, আৰু ওপৰত মই আপোনাক ধুনীয়াকৈ দেখাইছোঁ। চাওক, চাৰ্কল কৰি পেলাই প্লাছ এটা আইকন আহিছে, প্লাছ নিচিনা এটা আইকন। প্লাছ আইকনটোত যদি মই ক্লিক কৰোঁ, চাওক প্লাছ আইকনত কৰাৰ লগে লগে ডাইৰেক্টলি যোনখিনি ভিডিঅ' আহিছে, ভিডিঅ' এলবাম এনেকৈ আহিছে, মানে যোনখিনি আপোনাৰ ফটোজ বা এলবাম বুলি দেখাইছে ইয়াত। ইয়াত ধৰক মই ছাপ'জ এটা এনেই 15 মিনিটৰ মই এটা জাষ্ট শ্বৰ্টছ বা মই এইটো স্ক্ৰীণ ৰেকৰ্ড ভিডিঅ' এটা মই জাষ্ট চিলেক্ট কৰিছোঁ, ঠিক আছে, 4 মিনিট 10 ছেকেণ্ডৰ এনেই ফৰ এক্সাম্পল। ইয়াত চাওক, ক্ৰিয়েট এ টাইটেল, টাইপ ৱৰ্ড টু মেনশ্যন চেনেল। ইয়াত যোনটো আমি মেনশ্যন কৰিব পাৰোঁ বেলেগ চেনেলৰ নামটো লিখি, বাৰু সেইবিলাক হৈ থাকিব। ইয়াৰ পৰা আমি ডাইৰেক্টলি চাওক এটা স্ক্ৰীণ ৰেকৰ্ড বুলি এনেই জাষ্ট টাইটেলটো লিখিছোঁ, স্ক্ৰীণ ৰেকৰ্ড বুলি। চাওক, জাষ্ট এনে আপোনালোকক দেখাবলৈ ফৰ এক্সাম্পল। ইয়াৰ পৰা আপুনি ডাইৰেক্টলি প্ৰাইভেট হৈ আছে, পাব্লিক কৰি পেলাই ডাইৰেক্ট পাব্লিছ কৰি দিব পাৰে, বা ইয়াৰ পৰা ডাইৰেক্ট ইনষ্টেণ্ট প্ৰিমিয়াৰ হৈ যায়, ছেট এজ ইনষ্টেণ্ট প্ৰিমিয়াৰ। চাওক, বা আপুনি ইয়াৰ শ্বেডিউল কৰি পেলাই ভিডিঅ'টো ৰাখিব পাৰে প্ৰিমিয়াৰত লগাই পেলাই, যে আপুনি অহাকালি ৰিলিজ কৰিব বিচাৰে নে তাৰ পৰহি দিনাখনলৈ, সেইটো আপোনাৰ ওপৰত কথা। ইউটিউবৰ যোনটো ফিচাৰ সেইবিলাকতো জানেই বাৰু বহুতে, কিন্তু এটা নতুন যোনটো ফিচাৰ মই দেখাইছোঁ, যে আমি এতিয়া বৰ্তমান YT ষ্টুডিঅ' যোনটো এপ্লিকেশ্যন হয় এপটো, সেই এপটোৰ থ্ৰুদিও আমি আপলোড কৰিব পাৰিম ভিডিঅ'। আগতে আমি ডাইৰেক্টলি ইউটিউব এপটোৰ পৰা আমি আপলোড কৰিব পাৰিছিলোঁ, কিন্তু তথাপিও আমি YT ষ্টুডিঅ'ত আকৌ আহিবই লাগে পজ কৰি পেলাই, কাৰণ আমি টেগ টাইটেল ডেছক্ৰিপশ্যনখিনি লিখিব লাগে ভালকৈ, হয়নে? আমি টেগখিনি, কাৰণ যদিও আমি এপটোৰ পৰা টাইটেলটো লিখি দিওঁ, কিন্তু টেগ লিখিবলৈ আপুনি YT ষ্টুডিঅ'তে আহিব লাগিব। গতিকে এনেকুৱা ধৰণৰ। আৰু তাৰপিছত চাওক, ডাইৰেক্ট ইয়াত আপলোড বুলি যোনটো চিম্বল আছে, ইয়াত আপলোড দবাই দিলে আপলোডিঙত লাগি যাব। এইটোৱে হৈছে এটা কথা, এটা নতুন আপডেট। আৰু কেনেকৈ আপুনি ইয়াত টেগবিলাক লগাব, ইয়াত চাওক, ইয়াত আছেই এড ডেছক্ৰিপশ্যন। ইয়াত ডেছক্ৰিপশ্যনত আপুনি টাইটেলটো পুট কৰিব পাৰে, এবাৰ কপি পেষ্ট কৰিব পাৰে, বা আপোনাৰ ছ'চিয়েল লিংক যোনবিলাক ফেচবুক, ইনষ্টাগ্ৰাম এইবিলাকৰ ছ'চিয়েল লিংক লগাব পাৰে ডেছক্ৰিপশ্যনত। এইটো এটা হৈছে নতুন আপডেট। মই এটা শ্বৰ্ট ফৰ্মত একচুৱেলি বনাই দিছোঁ, আৰু ভিডিঅ'টো এটা শ্বৰ্ট ভিডিঅ', কিমান সময় হৈছে নাজানো, কিমান মিনিটৰ ভিডিঅ' হৈছে, বাট এটা নতুন আপডেট আহিছে যিহেতু মই পটাপট বনাই দিছোঁ আপোনালোকৰ বাবে। হয়, YT ষ্টুডিঅ' এপ্লিকেশ্যন যোনটো এপ হয়, এইটো চাওক, আকৌ এবাৰ দেখাই দিছোঁ। ইয়াৰ পৰা আপুনি ডাইৰেক্টলি আপলোড কৰিব পাৰে ভিডিঅ' এতিয়াৰ পৰা। এইটো হৈছে এটা নতুন আপডেট ইউটিউবৰ। আশা কৰোঁ ভাল পাইছে আপডেটটোৰ বিষয়ে জানি পেলাই। আৰু যদি ফেচবুকত চাই আছে, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো। যদি ইউটিউবতো চাই আছে, তেতিয়াও আপুনি হোৱাটছএপ ষ্টেটাছত লিংকটো মোৰ পুট আউট জৰুৰ কৰিব। হয়, আজিৰ ভিডিঅ'টোত ইমানটোৱেই সামৰিছোঁ। লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। টিল দেন টাটা, বাই বাই।